মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো ABC কোচিং আসাম চেনেললৈ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজিৰ ক্লাছত আমি শিকিম দূৰশিক্ষাৰ বিষয়। দূৰশিক্ষাক দূৰৱৰ্তী শিক্ষা বুলিও কোৱা হয় বা দূৰত্ব শিক্ষা বুলিও কোৱা হয়। তোমালোকে পাজল নহব। ওকে, অলপ তোমালোকে কষ্ট কৰা আৰু ষ্টুডেন্ট লাইফত বহুত কষ্ট কৰিব লাগে, হয়নে নাই? বহুত স্যাক্ৰিফাইস কৰিব লাগে, তোমালোকে বহুত ধৈৰ্য ধৰিব লাগে। যিবিলাকে ধৈৰ্য ধৰিব অৱশ্যে সিহঁতৰ ৰিজাল্ট বিলাক ভালে হ'ব। তোমালোকৰ এটা মই এক্সাম্পল দি আছো। তোমালোকে দুটা বয়াম ল'বা, চকলেটৰ বয়াম দুটা ল'বা হা। দুটা প্ৰথম বয়ামটোত তোমালোকে প্ৰথমতে বয়ামটোত সোমাব পৰা ডাঙৰ ডাঙৰ শিলগুটি, মানে বয়ামটোত সোমাব পৰা যিকেইটা সোমাবা বয়ামটোত। তাৰপিছত কি কৰিবা, তাতকে সৰু সৰু শিলগুটি তাত দিবা। তাত থকা যিবিলাক গ্যাপ থাকে সেই গ্যাপ বিলাকত সৰু সৰু শিলগুটি সোমাব। কিন্তু তাৰপিছত তোমালোকে ধূলি বা বালি আছে না, তাত বয়ামটোত দিবা বটলটো। তাত চাবা তাতো কিছুমান গ্যাপ আছে, সেই গ্যাপ বিলাকত ধূলি বিলাক সোমাব। তাৰপিছত পানী ঢালি দিবা, চাবা পানী বিলাকো সোমাব নে নাই? বয়ামটো যেতিয়া ভৰ্তি হ'ব, নেক্সট যিটো বয়াম আছে বটল আছে, সেই বটলটো চকলেট যিটো বটল আছে সেই বটলটো তোমালোকে প্ৰথম বয়ামটোত যি বস্তু সোমাইছা তেতিয়া নেক্সট উল্টাকে সোমোৱা। প্ৰথমতে কি কৰিবা, আমি লাষ্টত কি সোমাইছো, প্ৰথমতে আমি ডাঙৰ ডাঙৰ শিলগুটি সোমাইছো, তাৰপিছত সৰু সৰু শিলগুটি সোমাইছো, তাৰপিছত কি কৰিছো ধূলি বালি, তাৰপিছত পানী সোমাইছো। এতিয়া কি কৰিম, নেক্সট যিটো বটল আছে বয়াম আছে সেইটোত কি কৰিম, আমি প্ৰথমতে পানী বিলাক সোমাম, তাৰপিছত কি কৰিম ধূলি বালি যিবিলাক আছে সেইখিনি সোমাম, তাৰপিছত সৰু সৰু শিলগুটি সোমাম, তাৰপিছত ডাঙৰ ডাঙৰ শিলগুটি আমি সোমাব চেষ্টা কৰিম। তোমালোকে দেখিবা, তোমালোকে প্ৰেক্টিকেলি বস্তুটো কৰিবা, তোমালোকে চাবা যে ডাঙৰ ডাঙৰ শিলগুটি নোসোমায় তাতে। কিয়নো সৰু সৰু শিলগুটিয়ে এনেকে কি হ'ব, ডাঙৰ ডাঙৰ শিলগুটি বিলাক নধৰিব। তোমালোকে চাবা বস্তুটো কৰি, তোমালোকে নিজে গম পাবা। চাবা বস্তুটো এইটোই বুজাইছে যে তোমালোকে ষ্টুডেন্ট লাইফত চবতকে ডাঙৰ কামটো কোনটো কোৱাচোন? পঢ়া শুনা কৰা। বহুত ডাঙৰ, বহুত কষ্ট কৰিব লাগে, হয়নে নাই? এক্সাম আহিলে ৰাতি 3টা 2টালৈ পঢ়িব লাগে, পঢ়িব মন নগলেও পঢ়িব লাগে। এক্সাম আহিছে, হয়নে নাই? কৰবাত যাব লাগিলেও যাব নোৱাৰো, হয়নে নাই? পঢ়িব লাগে, বহুত কষ্ট। সেইকাৰণে পঢ়া শুনাটো বহুত কষ্ট, মেণ্টেলি বহুত প্ৰেছাৰ পৰে নে নাই? সেইকাৰণে চবতকে ষ্টুডেন্ট লাইফৰ ডাঙৰ কামটো হৈছে কি, পঢ়া শুনা কৰাটো। সেইকাৰণে আমি কি কৰিব লাগে, ষ্টুডেন্ট লাইফত কি কৰিব লাগে, প্ৰথমতে ডাঙৰ কাম বিলাক কৰিব লাগে। যেতিয়া আমি ডাঙৰ কাম বিলাক কৰিম তেতিয়া তাৰ ফাকে ফাকে কিবা তাৰ গ্যাপতে আমি সৰু সৰু যেনেকুৱা খেল ধেমালি কৰা, যেনেকুৱা কৰবাত ঘূৰি ফুৰা, মোবাইল চোৱা, বাকি কাম বিলাক কি কৰিব, সোমাই যাব। এতিয়া আমি যদি প্ৰথমতে কি কৰো, ঘূৰি ফুৰি থাকো, কৰবাত গৈ থাকো, মোবাইল চাই থাকো, তেতিয়া ডাঙৰ কাম কি পঢ়া শুনা কৰিব মন নাযায়, হয় নাই? এনেকুৱা হয় নাই? কৰবাত ফুৰি গলো, মোবাইল চাওঁতে চাওঁতে টাইম পাৰ হৈ যায়, পঢ়া শুনা কৰাৰ টাইমে নাথাকে, মনে নাথাকে। সেইকাৰণে প্ৰথমতে প্ৰতিদিনাই এইটো তোমালোকৰ ৰুটিন বনাবা যে ডাঙৰ কাম মোৰ কোনটো, পঢ়া শুনা কৰাটো। তেতিয়াহ'লে আগত ডাঙৰ কামটো কৰিম, তাৰপিছত বাকি সৰু সৰু কাম বিলাক মই কৰিম। ঠিক আছে? এনেকে যদি তোমালোকে চলা তেতিয়াহ'লে চাবা তোমালোকৰ লাইফটো কেনেকুৱা হয়, কিমান উন্নতিৰ ফালে আগুৱাই যায়। আৰু মাক দেউতাই ইমান কষ্টকে আশাৰে আছে নে নাই যে তোমালোকৰ ৰিজাল্টটো ভাল হ'ব বুলি, তেতিয়াহ'লে সেই মাক দেউতাৰ মুখত হাঁহি উলিয়াব পাৰিবা, হাঁহি ফুটাব পাৰিবা। ঠিক আছে? তোমালোকে ট্ৰাই কৰিবা। ওকে, তো আমি ক্লাছত যাওঁ হা। দূৰশিক্ষা কি প্ৰথমতে জানিম, দূৰশিক্ষা কাক বলে বা দূৰশিক্ষা বুলিলে তোমালোকে কি বুজা? দূৰশিক্ষা মানে হল অগতানুগতিক শিক্ষাৰ এক পদ্ধতি য'ত শিক্ষকে দূৰে দূৰে থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে, হয়নে নাই? দূৰশিক্ষা কি দূৰে দূৰে থাকে, যেনেকুৱা মই তোমালোকক ক্লাছ কৰি আছো নে নাই? আমি ফেস টু ফেস ক্লাছ কৰি আছো নেকি? ফিজিক্যালি একেলগে আমি ক্লাছ কৰি আছো নেকি? নহয়, আমি কি পৰোক্ষভাৱে ক্লাছ বিলাক কৰি আছো, হয় নাই? এইটো এটা যেনেকুৱা এক্সাম্পল, যেনেকুৱা ক্লাছ ইউটিউবত আমি বিভিন্ন ধৰণৰ বস্তুবিলাক শিকো, হয় নাই? এইটো এটা এক্সাম্পল, যেনেকুৱা মই তোমালোকক ক্লাছ বিলাক কৰি আছো, এইটো কি দূৰশিক্ষা। তাৰপিছত কি দূৰশিক্ষা কি, যে য'ত শিক্ষকে দূৰে দূৰে থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে। এই শিক্ষাৰ যিবিলাক আহিলা বা এই শিক্ষাৰ বাবে দূৰদৰ্শন, অনাতৰ, শ্ৰব্য কেছেট, ইমেইল, কম্পিউটাৰ বা মোবাইল
ইত্যাদি ব্যৱহাৰ কৰি শিক্ষা আহৰণ কৰা হয় বা প্ৰদান কৰা হয় হয়নে নাই যেনেকুৱা তোমালোকে মোবাইলত চাই আছা কিছুমানে কম্পিউটাৰত চাই আছা চাগে মোবাইলত চাই পিনে তোমালোকে পঢ়া শুনা কৰি আছা হয়নে নাই কি এই দূৰ শিক্ষা সকলো শ্ৰেণীৰ মানুহে অৰ্থাৎ কি কৰিব পাৰে ধনী দুখীয়া তারপরে পিছ পৰি থকা গাঁও অঞ্চলৰ ল'ৰা ছোৱালী বিলাকে তাৰপিছত তোমালোকে পাবা বয়স্ক প্ৰাপ্তবয়স্ক ব্যক্তিসকল আৰু তোমালোকৰ বিভিন্ন কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিসকলে এই শিক্ষা গ্ৰহণ কৰিব পাৰে হয়নে নহয় কিমান সুবিধা চোৱাচোন কিন্তু আনুষ্ঠানিক শিক্ষাত পাৰিব জানো নোৱাৰে বহুতো ধৰণৰ সমস্যা দেখা দিয়ে হয়নে নাই সেইকাৰণে দূৰ শিক্ষাই বৰ্তমান আমাৰ ভাৰতবৰ্ষত বা অন্য দেশত বহুত ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে বহুত প্ৰভাৱ পেলাইছে এই শিক্ষাই তিনিটা দিশৰ ওপৰত কি কৰিছে সামৰি লৈছে তিনিটা দিশ সামৰি লৈছে কি প্ৰথমটো দিশ হৈছে যে শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষা অৰ্থাৎ শিক্ষকে কি কৰিব লাগে নিজৰ হৈছে মই আগতে ক'লো যে আগৰ ক্লাছত কৈছো যে নিজৰ ৰুচি অভিৰুচি হিচাপে কি কৰিব লাগে শিক্ষা গ্ৰহণ কৰিব লাগে এতিয়া চোৱা আনুষ্ঠানিক শিক্ষা তোমালোকক যদি হোমৱৰ্ক দিয়া হয় হোমৱৰ্কটো পঢ়িবা যেনে তেনে পঢ়ি যাবই লাগিব হয়নে নাই এক্সাম লো হয় কিন্তু ইয়াত মই যদি তোমালোকক পঢ়িব তোমালোকে যদি নপঢ়া মই কৰিব পাৰিম নোৱাৰিম কিন্তু বা তোমালোকক যে মই তোমালোকে হোমৱৰ্ক কৰি দিবা নোৱাৰি কিন্তু হেতু টোটাল কি শিক্ষাৰ্থীৰ ওপৰত ডিপেন্ড কৰে কেনেকে পঢ়িব কেনেকে বস্তুখিনি আয়ত্ত কৰিব সেই সকলোখিনি যেনেকুৱা তোমালোকে কিবা এটা বস্তু যদি তোমালোকে নুবুজা লগলগ কিন্তু প্ৰশ্ন কৰিব নোৱাৰা হয়নে নাই বা লগলগ মই কিন্তু উত্তৰ দিব নোৱাৰো এটো কি কৈছে যে প্ৰথম কি কৈছে যে দৃষ্টি হৈছে শিক্ষাৰ্থী কেন্দ্ৰিক যে শিক্ষাৰ্থীৰ ওপৰত সকলোখিনি ডিপেন্ড কৰে ঠিক আছে নেক্সট হৈছে পৰোক্ষ শিক্ষা যেনেকুৱা মই তোমালোকক যেনেকে ক্লাস কৰি আছো প্ৰত্যক্ষভাৱে মই তোমালোকক ক্লাস কৰি আছো কৰা নাই কিন্তু মই পৰোক্ষভাৱে তোমালোকক পাঠদান কৰাই আছো ব্লেক মাধ্যমে মোবাইলেৰ দি যেনেকুৱা ইমেইলেৰ দি কিছুমান হ'ব পাৰে কেনেবা দূৰদৰ্শন হয়নে নাই এইবিলাক যোগেদি কি হতে তোমালোকে আয়ত্ত কৰিবা শিক্ষা গ্ৰহণ কৰিবা তাৰ পিছত 3 নম্বৰ কি হৈছে দিশটো হৈছে প্ৰকৃত জীৱনবোধৰ শিক্ষা যেনেকুৱা সেলফ স্টাডি যে তোমালোকে নিজে তোমালোকে যেতিয়া এটা বস্তু শিকিবা তোমালোকে এখন কিতাপ যেতিয়া দিয়া হ'ব তোমালোকক নিজে পঢ়ি নিজে বুজি নিজে জানি পিনে তোমালোকে অকলে সব নিজে কৰিব লাগিব তেতিয়া তুমি সেই কিতাপখনৰ পৰা বহুত বস্তু জানিব পাৰিবা বহুত বস্তু আয়ত্ত কৰিব পাৰিবা তোমালোকে যাবা বৰ্তমান সময়ত এনেকুৱা হৈছে প্ৰাইভেট স্কুল বিলাকত এনেকুৱা হৈছে সব বিলাক টিচাৰে প্ৰভাইড কৰে নোটৰ পৰা ষ্টাৰ্ট কৰি সব টিচাৰে প্ৰভাইড কৰে ষ্টুডেন্ট মানে মোৰ নখটাই স্যার এটো কোশ্চেন কেনেকে বনাব লাগে স্যারক কৈ দি স্যার বনাই দি হয় নাই কিছুমানে যাবা তোমালোকৰ প্ৰাইভেট স্কুলৰ শিক্ষাৰ্থী বিলাকে কেনেকে নোট এটা বনাব লাগে এটো কোশ্চেনৰ এনসারটো কেনেকে বনাব লাগে নাজানে ভালকে কিহৰ কাৰণে সব ৰেডিমেড পাই যায় হতে আৰু যেতিয়া তোমালোকে নিজে সেলফ স্টাডি কৰিবা তেতিয়া সব নিজে কৰিব লাগিব বুজাৰ পৰা ষ্টাৰ্ট কৰি সব নিজে কৰিব লাগিব তেতিয়া কোনটো বেছি জানিব যে নিজে সেলফ স্টাডি আৰু সবতকে বহুতকে যে সেলফ স্টাডি কৰিব তাৰ হিয়ে বহুত বস্তু জানিবা বুজিবা আয়ত্ত কৰে বহুত বস্তু ঠিক আছে আমি এটা সংজ্ঞা এতিয়া জানিম যে দূৰ শিক্ষাৰ এটা সংজ্ঞাৰ বিষয়ে জানিম কিগানৰ মতে দূৰ শিক্ষাই দূৰ শিক্ষণ আৰু দূৰ শিক্ষণ এই দুটাকে প্ৰতিনিধিত্ব কৰে কি কৈছে কিগানৰ মতে দূৰ শিক্ষাই দূৰ শিক্ষণ আৰু দূৰ শিক্ষণ এই দুটাকে প্ৰতিনিধিত্ব কৰে মানে কি কৈছে যে আমি যে দূৰত থাকি যে আমি শিক্ষাটো গ্ৰহণ কৰো যেনেকুৱা তোমালোকে দূৰৰ পৰা চাই আছা ক্লাস শিক্ষা আহৰণ কৰি আছে আৰু মই শিক্ষা দান কৰি আছো কি দূৰৰ পৰা সেইখিনিকে বুজাইছে আৰু কিগানৰ কথাটো ভালকে মনত ৰাখিবা আমি নেক্সট ভালকে এতিয়া জানিম আৰু তোমালোকক মই কি কৈছো যে আজিৰ ক্লাসটো তোমালোকে ভালকে বুজিবলৈ চেষ্টা কৰিব ওকে তোমালোকে যদি নুবুজা ভালকে দূৰ শিক্ষাৰ বিষয়ে বহুত বিলাক কোশ্চেন আছে তোমালোকে যদি বুজা তেতিয়া হলে সেই মই যেটো পঢ়াম সেই পঢ়াতে সব কোশ্চেনখিনি তোমালোকে এনসার কৰিব পাৰিবা নহলে তোমাৰ মুখস্থ কৰিব লাগিব সেই কাৰণে মই কৈছো বুজাৰ ওপৰত বেছি গুৰুত্ব দিয়া মুখস্থ নকৰিবা এতিয়া কেইবা এটা পাজল কোশ্চেন দি দিলে তোমালোকে কনফিউজ হৈ যাবা যেতিয়া বুজিবা তেতিয়া তোমাৰ পাজলে নহয় কোশ্চেনটো অলপতে গম পাই যাবা হয় নাই সেই কাৰণে বুজিবলৈ ট্রাই কৰিবা ঠিক আছে
যে দূৰশিক্ষাৰ প্ৰকৃতি সম্পৰ্কে বা তাৎপৰ্যপূৰ্ণ দিশসমূহৰ বিষয়ে আলোচনা কৰা। দূৰশিক্ষাৰ বিষয়ে কি কৰিম যে প্ৰকৃতি বা তাৎপৰ্যপূৰ্ণ দিশসমূহৰ বিষয়ে আমি আলোচনা কৰিম দূৰশিক্ষা। ওকে, দূৰশিক্ষা ব্যৱস্থাটো এটা অতি বৈশিষ্ট্যপূৰ্ণ শিক্ষা ব্যৱস্থা হয়নে নাই? ই বিশেষভাৱে অৰ্থবহ আৰু কি গণ সমাদূত। দূৰশিক্ষাৰ সকলোবোৰ সংজ্ঞা চালে আমি এটা বস্তু দেখিবলৈ পাওঁ যে দূৰশিক্ষা এটি নতুনত্ব আনিব পৰা শিক্ষা ব্যৱস্থা হয়নে নাই? তাৰপিছত কি বৰ্তমান সমাজত এই শিক্ষা ব্যৱস্থাই নানা ধৰণে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। আমি দূৰশিক্ষাৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কিগান নামৰ চিন্তাবিদ গৰাকীৰ বিষয়ে জনাটো অতি প্ৰয়োজন, কিয়নো কিগানে মানৱ সমাজৰ উন্নতিৰ বাবে দূৰশিক্ষাৰ ওপৰত বহুখিনি কি কৰিছে প্ৰভাৱ বিস্তাৰ কৰিছে বা বহুখিনি অৱদান আগবঢ়াইছে। সেইকাৰণে আমি কিগানৰ বিষয়ে অলপ জানিব লাগিব। কিগানে কি কৰিছে 1980 চনত আন্তঃৰাষ্ট্ৰীয় দূৰশিক্ষা পৰিষদ গৱেষণা সমিতিৰ অধ্যক্ষ আছিল। কিমান চনত? 1980 চনত আন্তঃৰাষ্ট্ৰীয় দূৰশিক্ষা পৰিষদৰ গৱেষণা সমিতিৰ অধ্যক্ষ আছিল। মনত ৰাখিবা, আহিব পাৰে শৰ্ট কোৱেশ্চনৰ কাৰণে। ঠিক আছে, তাৰপিছত কি কৰিছে কিগানে দূৰশিক্ষাৰ প্ৰকৃতি আৰু স্বৰূপ সম্পৰ্কে ভালকৈ দাঙি ধৰিছে। সেই বিষয়ে আমি এতিয়া জানিম। ওকে, দূৰশিক্ষাৰ যিবিলাক প্ৰকৃতি বা স্বৰূপ আছে সেই বিষয়ে আমি চাৰিটা স্বৰূপৰ বিষয়ে আমি এতিয়া জানিম। প্ৰথমটো স্বৰূপ হৈছে বা প্ৰকৃতি দিশ বা হৈছে যে নমনীয় শিক্ষা। আমি জানো অগতানুগতিক শিক্ষা বা দূৰশিক্ষা নমনীয় বিধৰ হয়, হয়নে নাই? যে দূৰশিক্ষাত তোমালোকে যাবা, দূৰশিক্ষাত সকলো ধৰণৰ শিক্ষাৰ্থীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে, হয়নে নাই? কিন্তু আনুষ্ঠানিক শিক্ষাত নোৱাৰে। আনুষ্ঠানিক শিক্ষাৰ দৰে কঠোৰ নহয়, কিন্তু দূৰশিক্ষাটো বহুত নমনীয় বিধৰ হয়। আৰু দূৰশিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে যিদৰে চলিব বিচাৰে সেই হিচাপে চলিব পাৰে, হয়নে নাই? শিক্ষাৰ্থী যেনেকে শিক্ষা গ্ৰহণ কৰিব বিচাৰে, পঢ়িব বিচাৰিলে পঢ়িব পাৰে, নপঢ়িব বিচাৰিলে নপঢ়িব পাৰে। কিন্তু আনুষ্ঠানিক শিক্ষাত এক্সাম আহিছে, পঢ়িবই লাগিব, হয়নে নাই? কি ইয়াত কি কোনো ধৰণৰ ধৰা বন্ধা নীতি নিয়ম নাথাকে। কি নমনীয় বিধৰ কিহৰ কাৰণে? যে ইয়াত শিক্ষাৰ্থী কি যি ইচ্ছা অভিৰুচি সেই হিচাপে পঢ়িব পাৰে, ইয়াত কোনো ধৰা বন্ধা নীতি নিয়ম নাথাকে, হয়নে নাই? কিন্তু আনুষ্ঠানিক শিক্ষাত বহু ধৰণৰ কঠোৰ নীতি নিয়ম থাকে, হয়নে নাই? এই কাৰণে এই শিক্ষা ব্যৱস্থাটো দূৰশিক্ষা ব্যৱস্থাটো বহুত নমনীয় বিধৰ হয়। নেক্সট যেটো পয়েন্ট আছে, নেক্সট পয়েন্ট হৈছে মিতব্যয়ী শিক্ষা। দূৰশিক্ষাটো মিতব্যয়ী হয়। কি এই দূৰশিক্ষাত শিক্ষাৰ্থীৰ খৰচৰ পৰিমাণ বহুত কম, আনুষ্ঠানিক শিক্ষাতকৈ বহুত গুণে কম হয়। দূৰশিক্ষাৰ যেটো শিক্ষা আমি গ্ৰহণ কৰোঁ বহুত কম হয়। সেইবাবে সকলো শ্ৰেণীৰ মানুহে অৰ্থাৎ দুখীয়া পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী দূৰত্ব শিক্ষা গ্ৰহণ কৰে বা তোমালোকৰ বয়স্ক ব্যক্তিসকলেও এই শিক্ষা গ্ৰহণ কৰে। ঠিক আছে, 3 নম্বৰ পয়েন্টটো হৈছে শিক্ষক আৰু শিক্ষাৰ্থী পৃথকীকৰণ। শিক্ষক আৰু শিক্ষাৰ্থী পৃথকীকৰণ যেনেকুৱা আমি আনুষ্ঠানিক শিক্ষাত কি কৰোঁ যে ল'ৰা ছোৱালীবিলাকে কি কৰোঁ প্ৰত্যক্ষভাৱে আমি কি ক্লাছ কৰোঁ, হয়নে নাই? কিন্তু দূৰশিক্ষাত কিন্তু সেইটো নহয়, পৃথকীকৰণ মানে বেলেগ বেলেগকে। যেনেকুৱা মই ক্লাছ কৰিছোঁ এঠাইত, তোমালোকে চাইছা বেলেগ ঠাইত। এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থী আঁতৰে আঁতৰে থাকি বা দূৰে দূৰে থাকি ইজনে সিজনক সাধাৰণতে লগ নাপায়, হয়নে নাই? আঁতৰে আঁতৰে থাকি কি হয় শিক্ষা গ্ৰহণ কৰিব লাগে আৰু আমাৰ শিক্ষা প্ৰদান কৰিব লাগে, হয়নে নাই? সেইকাৰণে এই শিক্ষা ব্যৱস্থা এইটো এটা কি কেন্দ্ৰীয় বৈশিষ্ট্য হয় দূৰশিক্ষাৰ। নেক্সট হৈছে যে কাৰিকৰী মাধ্যমৰ স্থান। যে দূৰশিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ আহিলা, উন্নত ধৰণৰ আহিলা কি কৰা হয়, আহিলা দি আমি শিক্ষা
ব্যৱস্থা শিক্ষা গ্ৰহণ কৰোঁ যেনেকুৱা চাবা তোমালোকে যে ছপা সামগ্ৰী তারপরে দূৰসংযোগ আহিলা শ্ৰৱণ দৰ্শন তাৰপিছত পাবা তোমালোকে কম্পিউটাৰ সম্প্ৰসাৰণ এইবিলাকৰ জৰিয়তে আমি দূৰশিক্ষা গ্ৰহণ কৰোঁ আমি চাৰিটা প্ৰকৃতি বা সৰ্পৰ বিষয়ে আমি জানিলো ঠিক আছে এতিয়া আমি সকলোবিলাক বস্তু চালি জাৰি এইটো ক'ব পাৰো যে দূৰশিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলে একান্ত ঘৰুৱা পৰিবেশত শিক্ষা গ্ৰহণ কৰে হয়নে নাই ঘৰুৱা পৰিবেশত থাকি পিনে ঘৰৰ পৰা আমি সমাজত সকলোৰে প্ৰভাৱ পাই পিনে আমি শিক্ষা গ্ৰহণ কৰোঁ আৰু আমি এই শিক্ষাটো অকলে অকলে নিজে সেলফ স্টাডিৰ সহায়ত আমি শিক্ষা গ্ৰহণ কৰোঁ এই শিক্ষাৰ ধাৰণাটো প্ৰত্যক্ষভাৱে এটা গণতান্ত্ৰিক আদৰ্শ বুলি স্বীকৃতি দিয়া হয় কিয়নো আমি নিজৰ স্বাধীন মতে আমি শিক্ষাটো গ্ৰহণ কৰিব পাৰোঁ হয়নে নাই আমি যি মন যায় তাকেই কৰিব পাৰোঁ আমাৰ স্বাধীনতা আমাৰ যেনেকুৱা আমি যদি মন নাযায় নপঢ়ো আমাৰ যদি পঢ়িব মন গৈছে আমি পঢ়িম আমাৰ ওপৰত নিৰ্ভৰ কৰে সেইকাৰণে এটা কি গণতান্ত্ৰিক আদৰ্শ বুলি স্বীকৃতি দিয়া হয় তাৰপিছত আমি এই শিক্ষাৰ ব্যৱস্থাত অসংখ্য কি থাকে শিক্ষাৰ্থীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব পাৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব পাৰে যিটো আনুষ্ঠানিক শিক্ষাত নোৱাৰে আৰু দূৰশিক্ষাৰ সহায়ত অসংখ্য শিক্ষাৰ্থীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব পাৰে গতিকে আমি দূৰশিক্ষা বহুত নমনীয় বিধৰ হয় সেলফ স্টাডিৰ সহায়ত আমি কি বহুত উন্নত ধৰণৰ আমাৰ এটা অভিজ্ঞতা হয় হয়নে নাই গতিকে দূৰশিক্ষাটো বহুত ভাল হয়নে নাই আমি দূৰশিক্ষা কি দূৰশিক্ষাৰ দিশসমূহৰ বিষয়ে বা প্ৰকৃতিৰ বিষয়ে আমি জানিলো কিগানৰ বিষয়ে আমি জানিলো কিগানৰ দিয়া সংজ্ঞাটোৰ বিষয়ে আমি জানিলো আমি লগ পাম নেক্সট ক্লাছত আৰু প্লিজ তোমালোকে সাপোৰ্ট কৰিবা তেতিয়াহলে আমাক ভাল লাগিব তোমালোকে কমেন্ট কৰিবা যদি নুবুজা আৰু ভিডিওটো শেয়াৰ কৰিবা তেতিয়াহলে আমাক ভাল লাগিব ইমান কষ্ট কৰি আছো তোমালোকৰ কাৰণে বুজাবৰ কাৰণে প্লিজ সাপোৰ্ট কৰিবা আৰু তোমালোকে ভালকে বুজিবলৈ চেষ্টা কৰিবা ভালকে পঢ়া শুনা কৰা ৰিজাল্টটো ভাল কৰিব লাগিব হয়নে নাই মাক দেউতাৰ মুখত হাঁহি ফুটাব লাগিব ঠিক আছে লগ পাম নেক্সট ক্লাছত জয় হিন্দ